your eyes for a minute, close your eyes for a second. I won't change my mind. What does getting deep now? What does getting deep now? Follow me around, yeah. Can you let me down? Please don't let me down. Yeah, 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 yeah. Baby, let me down. Can you let me down? Please don't let me down. আসলে এনেকৈ ছাডেনলি প্লেনিং কৰিলোঁ যে ব'লক ফুৰি আহোঁগৈ বুলি উত্তম দাই ক'লে ব'ল আমাৰ বাগানখন চাবা বুলি লৈ আহিলে বাগান দেখালে এইফালে তাৰপৰা ৰেষ্টুৰেণ্ট বনাইছে তো আপোনালোকে সোনকালে যদি ইয়াত আহে মাধৱ মন্দিৰ বুঢ়া মাধৱ মন্দিৰ তো বুঢ়া মাধৱ মন্দিৰত আপুনি যদি আহে তাৰ ওচৰত একেবাৰে কাষতে এখন বনাই আছে সৰুকৈ এখন মাধৱ মন্দিৰ আচলতে ভিতৰত এইটো হৈছে যি প্ৰতাপগড় চাহ বাগিচাৰ ভিতৰত আছে এটা আছে বাহিৰত ইয়াৰে এটা সংস্কৰণ আচলতে বাহিৰত কৰিছে যিটো হাইৱে কিনাৰত পাব চাধাৰু ফিল্ডৰ কাষত আৰু এইটো আছে পুৰণি বুঢ়া মাধৱ মন্দিৰৰ মানে যি প্ৰাংগণ আচলতে ইয়াতে আছে এইটো প্ৰতাপগড়ৰ চাহ বাগিচাৰ মাজত আছে এইটুকুৰ আচলতে ইতিহাস প্ৰসিদ্ধ এটুকুৰ অঞ্চল ইয়াত পুৰণি এটা মন্দিৰ আছে বুঢ়া মাধৱ মন্দিৰ আৰু ইয়াতে এটা ঐতিহাসিক পুখুৰী আছে ইটা পুখুৰী যিটো আচলতে আহোমৰ দিনৰ এটা পুখুৰী ইয়াতে ঐতিহাসিক আৰু এই অঞ্চলটো এই অংশতে আচলতে এই মুহূৰ্তত এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে আৰু ইয়াতে যথেষ্ট দৰ্শনাৰ্থী আহে এই মন্দিৰলৈ আৰু এই মন্দিৰ ভাগৰ এই অংশটোতে সৰুকৈ এটা ৰেষ্টুৰেণ্টৰ মানে সদৃশ এটা ব্যৱস্থা কৰা হৈছে আৰু পূৰা গাঁৱলীয়া পৰিৱেশ পৰৱৰ্তী সময়ত ইয়াত কিছু কটেজৰ ব্যৱস্থা কৰা হ'ব য'ত আচলতে শান্তিপূৰ্ণভাৱে এই অঞ্চলটোত থাকিব পাৰিব আৰু ইয়াৰ কাষে যি কাষৰীয়া যিখিনি অঞ্চল আছে একদম শান্তিপূৰ্ণ ইয়াত কোনো তেনেকুৱা হৈ হাল্লাও নাই তো আৰু হয়তো এমাহ লাগিব গোটেইখিনি আৰু ইয়াতে ল'ৰা ছোৱালীৰ কাৰণে হয়তো জোলনা বা কিবাকিবি এনেকুৱা বাঁহৰ বা কাঠৰে যেনেকৈ বনাব পৰা যায় ইয়াতে যি হ'ব ইয়াত আচলতে প্লাষ্টিক ফ্ৰী হ'ব ইয়াতে কোনো ধৰণৰ তেনেকুৱা প্লাষ্টিকৰ বা ফাৰ্নিচাৰো ইভেন নাথাকে চব কাঠৰ বা এনেকুৱা বাঁহ বেতৰে যেনেকুৱা বনাব পাৰি আচলতে কম খৰচ তো আমি এবাৰ কাৰণে এইটো দেখাব চেষ্টা কৰিলোঁ নেক্সট আমি প্লেনিং কৰিম যাতে আপোনালোকক আমাৰ যি নাগশংকৰ মন্দিৰৰ যি মানে ভিতৰৰ দৃশ্য তো তাৰ মন্দিৰ আছে লগতে পুখুৰী আছে পুখুৰীত বহুত মানে ডাঙৰ ডাঙৰ কাছ আছে তো এইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকক আৰু এই ভিডিঅ'টো আপোনালোকে চাব পাৰিব অংকুৰ ব্লগ আছাম বুলি এটা ব্লগ আছে আৰু এইটো উপলব্ধ আছে ইউটিউব আৰু ফেচবুকত গতিকে আপোনালোকে চাৰ্চ কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে তাতে চাব শ্বেয়াৰ কৰিব ইতিমধ্যে অংকুৰ উপস্থিত হৈছিল মোৰ যি নতুনকৈ আচলতে নিৰ্মীয়মান যি সৰু সুৰা আচলতে এখন ৰেষ্টুৰেণ্ট আৰু ইয়াতে অংকুৰ উপস্থিত হৈছিল আৰু অংকুৰৰ লগত দুটা কথা পাতিলোঁ ইতিমধ্যে অংকুৰ ভালেই লাগিল উত্তমদালৰ কথা পাতি তো ভাল লাগিছে ইমান ধুনীয়া জেগা আচলতে মই ভবাই নাছিলোঁ চতিয়াৰ ভিতৰতে ইমান ভিতৰ মানে জেগা ইমান ধুনীয়া জেগা আছে ইয়াত বহুত ইমান শান্তিপূৰ্ণ বাগান মন্দিৰ তাৰপিছত মানে পৰিৱেশটো এটা মানে আচলতে গাঁৱৰ পৰিৱেশ আৰু যথেষ্ট ধুনীয়া পৰিৱেশ গতিকে আপোনালোকো আহক ইয়াত ভাল পাব যদি এইখন এমাহৰ পিছত খুলিব বুলি কৈছে যদি খোলে মন্দিৰলৈ আহিলে অবভিয়াছলি ইয়াত আহি পেলাই আপোনালোকে সোমাই খাই বৈ যাব পাৰিব মন্দিৰৰ পৰা বেছি দূৰ নহয় মাত্ৰ 150 মিটাৰ দূৰত আছে আৰু মন্দিৰটো সুধিলে আচলতে সকলোৱে জনাই দিব একে মন্দিৰৰ কাষতে এতিয়ালৈকে নামাকৰণ কৰা হোৱা নাই ন নামাকৰণ এইটো মোৰ যি আইতা আছে আমাৰ যি বাগান আছে এই বাগানখনৰ নাম হৈছে ৰহদৈ গতিকে মোৰ আইতাৰ নামতেই এখন যিহেতু এটা গাঁৱলীয়া নাম ৰহদৈ গতিকে ৰহদৈ ইকো পাৰ্ক বুলি মই ভাবি থৈছোঁ গতিকে ইয়াতে আৰু মই অৰ্কিডৰ ব্যৱস্থা কৰিম আৰু কিবা কিবি কৰিম বুলি ভাবি থৈছোঁ ব'লক বেছি কথা নাপাতো আপোনালোকক দেখাওঁ বুঢ়া মাধৱ মন্দিৰ
শ্ৰী শ্ৰী বুঢ়া মাধৱ দেৱালয়ত অকল মানে ইয়াত পূজা কৰিব নহয়, ইয়াত বিয়া পাতিবৰ কাৰণে মানুহ আহে। বিয়া পাতিবৰ কাৰণে আপুনি ইয়াত এসপ্তাহৰ আগতে বুকিং কৰিব লাগে। এইকেইদিন হৈছে নাই বিয়া? আজি হৈ গ'ল। মানে আজি আজিকালি মানুহ ইয়ালৈ বিবাহৰ বাবে আহে। ভোগ চোগ খায়, শৰাই চৰাই দিয়ে। তেনেকৈ জানুৱাৰী মাহত ইয়াত মেলাই হয় বাৰু। এনে দৰ্শনাৰ্থী বহুত এতিয়া আহি থাকে। আৰু এটা